আমাম ঘুৰিলো নগা মজা পালো লাষ্ট ফিনিশিং আৰ্ট গ্যালাৰীত আহি পেলাই মনটো ফ্ৰেছ লাগি গ'ল। যি ভাল ভাল দিনটো ঘুৰি কেনেকুৱা লাগিল? গোটেই দিনটো মজা লাগিলে। এই ভাইটি ঠিক আছে ইয়াত গহনা মানে কেঁচা সোণৰ দোকান। তো আপোনাৰ পুৰা 500খনতকৈ বেছি দোকান আছে। 500 বেছি আছে। এইটো আপুনি মাৰ্কেটৰ বজাৰ ৰেট নকৰিব। ইয়াত কাৰখানাৰ ৰেট এইটো আপোনাৰ 18,000 টকা। মানে বজাৰ ৰেটটো 25,000 গম পালে মানে বহুত তো হে গাইজ ওয়েলকাম বেক টু দ্য নিউ এপিসোড, ওয়েলকাম বেক টু দ্য নিউ ব্লগ। তো আজি বহুত দিনৰ পিছত ভিডিঅ' বনাই আছোঁ। ইমান দিন চাগে থবৰাটো পাহৰি গৈছিল। থবৰাটো পাহৰিছিল মানে কি হ'ল, এইখিনি এক্সাম চলি আছিল। CBSE বোৰ্ড গম পাইছে মেট্ৰিক হৈ আছিল। আমাৰ অকণমান দেৰিকৈ হয় CBSE বোৰ্ডৰ। তো আমাৰ আজি আহি আছে আমাৰ ভাস্কৰ দা, পূৰ্বাঞ্চলৰ ভাস্কৰ দা চিনি পায়। ভাস্কৰ দা আহি আছে নগাঁৱত কিবা কামত। ভাস্কৰ দা কালি ক'লে এনেকা নগাঁও ঘূৰিব, আজি সন্ধিয়া মানলৈহে যাবগৈ। আহি আছে এতিয়া যোৰহাট পাইছেহি। তো এতিয়া মই মানে গৈ আছোঁ ক'লে মানে ভাস্কৰ দাক ক'বলৈ নহয়, মই মানে গম পায় অসমত বানপানী ইয়াত বহুত পানী হৈছে, বহুত জেগাত মানে আমাৰ ইয়াতো হৈছে। অনলাইন কেছ এতিয়া গৈ আছোঁ। ভাস্কৰ দা আহি পালেহি। ভাস্কৰ দা আপুনি খাইলে ইমান মানে বুলি মাতা নাই। তো মই এতিয়া তালৈকে গৈ আছোঁ। পুৰা গা চা ধুই ঘণ্টা গৈ আহিছোঁ। सोनैको रातो साडी चार पाङ्रे गाडी অনলাইন কেছ যিহেতু মই কৈ আছিলোঁ ভাস্কৰ দাক লগ পাম। ভাস্কৰ দা মই এতিয়া গম পাইছোঁ এইবোৰ চব ব্লগাৰ মানে চব ব্লগাৰ লগ পাই মানে ব্লগাৰ বুলি নহয়, আজিকালি চবেই মেমৰিবিলাক মেমৰিবিলাক মানে মানুহে ৰাখিব লাগে ন। পিছত তেতিয়া দেখা যাব যে এইখিনি জেগা গৈছিলোঁ বুলি। এইটো মই আপোনালোকৰ ডাঙৰ ব্লগাৰ নহয়। নাই মই ডাঙৰ নহয়। মই আমি ৰেচপেক্ট কৰোঁ, কিন্তু আপোনাৰ হিষ্টৰিকেল যোনখিনি বস্তু ফালৰ পৰা আমি আপোনাক মানে বহুতখিনি আপোনাৰ পৰাই চাই শিকিছোঁ। বহুত মানে সন্মান দিয়ক। থেংক ইউ দেই। তো এতিয়া আজি মোক ফুৰাব আপোনালোকৰ চাই ক'ত এতিয়া নগাঁও আহিছে যেতিয়া আমাৰ দায়িত্ব। আমি নগাঁও লোৱা যিহেতু ঘূৰাব লাগিব। মই ফুৰাম নগাঁও ফুৰা জেগা দেখাব লাগিব। ইফালে শিৱসাগৰ যোৱা মোৰ প্লেন হৈ আছে, বা মৰাং সেইফালে যোৱা। এতিয়া ভাস্কৰ দাই ঘূৰাব ন। তো এতিয়া ফাৰ্ষ্ট মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ, তাৰপিছত আৰ্ট গেলেৰী। অ'কে ঠিক আছে। এতিয়া ফাইনেলি ইয়াতে পাই গ'লে মৃত্যুঞ্জয় মন্দিৰ। কিন্তু ইয়াত কৈছে কি 1:30 বজাতহে গেট খুলি দিব। এতিয়া গেটখন বন্ধ হৈ আছে বৰ্তমান। তো এতিয়া ভাস্কৰ দা কি কোৱা এতিয়া? এই কিবা এটা চাওঁচোন, গৈ চাওঁ কেনেবাকৈ হেৰি হ'ব বুলি বোকাই গৈছে দিলে ভাল লাগিছে। চাওঁচোন গৈ চাওঁ। অ'কেতো ঠিক আছে। এতিয়া আমি ফাইনেলি মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই দিওঁ। তাত ইমান তেনেকৈ ভিডিঅ' নকৰিলোঁ। আগৰ ভিডিঅ' আছে, চাই ল'ব খোজো পেলাই। মেইন আজি কথাটো হৈছে ভাস্কৰ দাক নগাঁও দেখাব লাগে। ভাস্কৰ দাক দেখাব লাগে নগাঁৱত। এতিয়া ইয়াতে যাওঁ, গৈ পেলাই এতিয়া জাচিংফা গৈছোঁ। জাচিংফাৰ পৰা ক'ত যাম ঠিক মানে ৰন্থলিও যাব পৰা মানে আমি বেলেগ ঠাই দাদাজনৰ লগত লগ পেলাই বন্ধুবোৰ লগ কৰিম। ঠিক মানে তাৰপিছতহে জেগাটো ঠিক হ'ব। ক'ত যাম, ৰন্থলি নে আৰ্ট ভিলেজ? এতিয়া আমি আহি গ'লো চাৰিফ দাহঁতৰ ঘৰ। চাৰিফ দা কেনেকুৱা? নগাঁও মানে ছেকেণ্ড হেণ্ড গাড়ী বুলি ক'লে চাৰিফ দা হয় নে নহয়? চিলভাৰ চিলভাৰ প্লে বাটনো আহি গ'ল পুৰা একদম। পাৰ্টিটো লাগিব আকৌ। পাৰ্টি বাৰু হৈ আছে, আধা আধি পাৰ্টি হৈ আছে বাৰু। আধা আধি পাৰ্টি হৈ আছে। তো এতিয়া ক'লৈ যাব? ইয়াৰ পৰা ক'লৈ যাব এতিয়া? ৰন্থলি। ঠিক আছে, এতিয়া গৈ আছোঁ ৰন্থলি। सोनैको रातो साडी चार पाङ्रे गाडी অনলাইন কেছ এতিয়া ঠিক আছে। এতিয়া ৰন্থলি পাই গৈছোঁহি। এতিয়া ভাস্কৰ দা বেছিকৈ ভিডিঅ' বনাই আছে। এতিয়া ইমান এটা ভিডিঅ' নবনাওঁ। ভাস্কৰ দা যিহেতু নগাঁও আৰু নাহিবও পাৰে, ঠিক নাই। সেইকাৰণে ভাস্কৰ দাই ভিডিঅ' বনাওক, মই মাজে মাজে দেখাম আৰু। এয়াৰলাইট গেছ ইয়াতে সৰুকৈ কথা এটা কৈ দিওঁ। ইয়াতে যায় মানে ৰন্থলি গাঁৱত যিমান সৰু এনেকুৱা দোকান দেখিব ন, একো এইবিলাক পাণ তামোলৰ দোকান হয়। চব কেঁচা গহনা মানে কেঁচা সোণৰ দোকান। তো আপুনি ইয়াতে যি লয় আৰু কেঁচা সোণৰ। মই ইমান মানে নাজানো কেঁচা সোণৰ কি বনায়, কিন্তু কেঁচা সোণৰ মানে যিমানখিনি জুৱেলাৰিজ অল চব ইয়াতে পাই যাব। এণ্ড ইয়াতে আপোনাৰ পুৰা 500খনতকৈ বেছি দোকান আছে। 500 বেছি আছে, কম নহয়। 500 ওপৰত দোকান আছে ইয়াতে এবাৰ আহি পেলাই আপোনালোকে কেঁচা সোণ কেনেকৈ কি কৰে চাবহি পায় বা কিনিবও পাৰে। ৰূপৰ বনাম ইয়াত কোনো মানে মিক্স নাই, পুৰা ফুল ৰূপৰ ন। এই গামখাৰু যোৰা কিমান লয় এনে দাম? এইটো আপোনাৰ এতিয়া এইটো আপুনি মাৰ্কেটৰ বজাৰ ৰেট নকৰিব। ইয়াত কাৰখানাৰ ৰেট এইটো আপোনাৰ 18,000 টকা। এনে বজাৰ ৰেটটো 25,000 এইবোৰ। বাপৰে বাপ, গম পালে মানে বহুত ৰূপ আপোনাৰ প্ৰায় 15 তোলাৰ ওপৰত থাকে। আপুনি অকল গামখাৰুৱে বনায়? এতিয়া আৰু এটা ঘৰত আহিছোঁ। ইয়াতে চাওঁ কি গহনা বনোৱা কি আছে। ভাস্কৰ দা কেনেকুৱা লাগিছে? আহি পেলাই কেনেকুৱা লাগিছে? ফিলিংছটো কোৱা। মজা লাগিছে একদম। বলে লৈ যাবা আকৌ নাপাহৰিবা।
এই পিটি যে আছে তোমাৰ পিটি থাকি পেলাই এনেকুৱা এইটো সোণৰ পাতে এইটো মানে সোণটো পিটি পিটি মানে আপুনি এখন চিনেমা নহয় ব্লক বাষ্টাৰ ডাবুল বাষ্টাৰ এখন মানে লেণ্ডি চিনেমা হৈ পৰিব গতিকে এয়াই দেখুৱালো আপোনালোকক ৰন্থলীৰ এনে আজি এতিয়া ভাস্কৰা বহুতখিনি গাইডেন্স দিলে দাদা দাদা বহুতখিনি গাইডেন্স দিলে দাদাক থেংক ইউ দাদা আপোনাৰ নগাঁৱত এনে দোকান আছে মোৰ নগাঁৱত নাই ইয়াত কাৰখানা নগাঁৱত আপোনাৰ বহুত কেইখন আছে যেনেকৈ ধৰি লওক আপোনাৰ আমাৰ গাঁৱৰে বহুত কেইখন নগাঁৱত আপোনাৰ দোকান আছে আপোনাৰ দাদাক থেংক ইউ মোৰ নাম হিৰণ্য বনিয়া দাদাই মানে ভাস্কৰাক বহুতখিনি গাইড কৰিলে আমি নোৱাৰিলো ইমানখিনি দাদাই বহুতখিনি গাইড কৰি পেলাই এণ্ড ঠিক আছে ইয়াৰ পৰা এতিয়া ওলাই দিওঁ এতিয়া চাওঁ কলেজ যাওঁ এতিয়া ঘৰো যাবগৈ পাওঁ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু ওকে তো ঠিক আছে আজি বহুত ঘূৰিলো নগাঁওখন তামাম ঘূৰিলো নগাঁও মজা পালো লাষ্টত ফিনিচিং আৰ্ট গেলেৰীত আহি পেলাই মনটো ফ্ৰেছ লাগি গ'ল যি ভাল গোটেই দিনটো ঘূৰি কেনেকুৱা লাগিল গোটেই দিনটো মজা লাগিলে এই ভাইটি ঠিক আছে ইয়াক মৰম কৰিব ইয়াক মৰম খুব মানে আপোনালোকৰ যি ভিডিঅ'ৰ মৰম সেইটো কথা কৈছো খুবেই দৰকাৰ বাকী সেয়াই মই আছো লগত ইয়াক ঘূৰাম খালি প্ৰমিছ কৰিছো কিন্তু এটা কথা বন্ধ হোৱাত যাব বন্ধ হোৱাত যাম ঠিক আছে আজি ভিডিঅ'টো ইমানতে সময় ছাৰক পৰা আগতে চিডি পাই ধন্যবাদ আহিছে ভাল পাইছো কেনেকুৱা লাগিছে জানিব লাগে মই যেতিয়া ভাস্কৰে ফোন কৰিছে কি ভাল জেগা আছে মই তেতিয়া কৈছো যে ৰন্থলী আছে আমাৰ আৰ্ট বুলি থেংক ইউ তো একো নাই আজি ভিডিঅ'টো ইমানে সময় যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব ভাস্কৰা কৈ দিয়ে ছাবস্ক্ৰাইব 7 কৰিব মেইন এটা মই ক'লো নহয় মৰম এইবিলাকে আৰু আপোনালোকে মৰম কৰিলে এই উৎসাহ পাব আৰু যাব আৰু ভালকে কৰিবলৈ সকিয়া যদি ইমান দেখো যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমাৰ চেনেল নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন জেগা নতুন ভিডিঅ' লৈ তেনেকৈ টিলেন দাদা বাই বাই কিনি দিউলা চুকো চুৰা